Hello guys, welcome back to my YouTube channel Soundbox to guys. নতুন এটা ভিডিও স্বাগতম জানালো টাইটেল লেসন গাইস গমে পিছে যেহেতু আজি হল এপিসোড 3 তো আজি ভিডিওটো লগত মানে 3 নম্বৰ ভিডিও তো আজি বনাম ধুনীয়াকৈ আজি লগতে ভাইটিও আহি আছে ভাইটিৰ মোবাইলটো ভিডিও বনাম আৰু মোৰ মোবাইলটো কেনেকুৱা কি কৰে কেনেকুৱা লোকেশ্যন চাই ক'ত কেনেকুৱা ফোন কৰিব লাগে কেনেকুৱা কেনচেল কৰে কেনেকুৱা মানে ভেৰিফাই কৰে সকলো জনাই থাকিম তো আপোনালোকে চাব আৰু যোনে কৈছিলে কমেণ্টত মানে যে কেনেকুৱা সোমাব পাৰিম তো আহিব অফিচতে থাকোঁ আৰু দাদাহঁতো থাকে অফিচত কথা পাতি ল'ব ডাইৰেক্ট সোমাই যাব পাৰিব কিন্তু বাইক লাগিব হেলমেট লাগিব আৰু লাইচেঞ্চ লাগিব আৰু তেলটো কিন্তু অফিচৰ পৰা নিদিয়ে তেলটো নিজৰ পইচাতে ভৰাব লাগিব তাৰপিছত যেতিয়া চেলেৰি পাব তেতিয়া তাৰ পৰা আৰু মাইনাছ প্লাছ যি কৰে কৰিব আপোনালোকৰ মই আগতে কৰিছোঁ আৰু এটা পাৰ্চেলত গাইছ 11.5 টকা দিয়ে তো বেছি নিদিয়ে মানে তো এইটোৱে সুধি আছিলে যে কিমান পায় মানে এটা পাৰ্চেলত কিমান টকাকৈ পোৱা কৈ আছিলে তো কৈ দিছোঁ 11.5 দিয়ে এটা পাৰ্চেলত তো বাকী চাওক ইফালে কুঁৱলী তো ধুনীয়াকৈ এতিয়া মই যাওঁ অফিচত গৈ পেলাই বস্তুকেইটা লৈ মানে এইটো চিট নে স্কেন কৰে যে সেইটো কৰি পেলাই কম্পিউটাৰত উঠাওঁ কম্পিউটাৰৰ পৰা উঠাই দুবাৰ কম্পিউটাৰ উঠাব লাগে উঠাই পেলাই ধুনীয়াকৈ আহিম ঘৰত আহি আকৌ ব্ৰেকফাষ্ট কৰিম চিধা ওলাই যাম পাৰ্চেল মাৰিব দেই তো চাই আজি ক'ত পাৰ্চেল মাৰোঁ ক'ত পাৰ্চেলো তো চব জনাই থাকিম তো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো নতুনকৈ আছে তো ছাবস্ক্ৰাইব কৰিব কাৰণ এইকেইদিন দুটা ভিডিঅ'টোত ফ্লিপকাৰ্টৰ ভিডিঅ' দুটাত ইমান ছাপোৰ্ট দেখাইছে তো থেংক ইউ দিছে তো এনেকুৱা ছাপোৰ্ট দেখাই থাকিব এনেকুৱা ভিডিঅ' আনি থাকিম তো আপোনালোকে যাতে খালি মৰম ভাল পোৱা আৰু ছাপোৰ্ট দিয়া গাইছে তো বাকী বিহু গ'ল তো বিহুত ভিডিঅ' কিয় নাই বনোৱা আপোনালোকে ভাবিছে চাগে কাৰণ আমাৰ ইয়াত মানে বিহু ঘৰ যেনেকুৱা বনাইছে একদম বেকাৰ লাগিছে আৰু না খেল পাতে না কি 4 বছৰমানৰ আগত এনেকুৱা ধুনীয়া পাতিছিল মানে ঘৰো ধুনীয়া বনাইছিল যোনটো মেজি ঘৰ সেইটো ইমান ধুনীয়া বনায় তাৰপিছত চবেই মিলি খেল পাতে কি পূৰা বিভিন্ন ধৰণৰ খেল পাতে কিন্তু এই 3-4 বছৰৰ পৰা মানে খালি পইচা উঠাই মানে খালি খানাটো খুৱায় একো গেম চেম নহয় বাকী আমাৰ যোনটো পাতিদেউ ভেলা এইটো হয় পাতিদেউ ভেলা ক'ত যোনটো গাঁও মানে তাত পাতিছে এইবাৰ ধান খানা ফালে চবতে বিহুত মানে গেম পাতে ধুনীয়া চব ৰাইজে খেলে কিন্তু আমাৰ গাঁওখনত কিয় এনেকুৱা হৈছে আৰু গম নাপাওঁ 400 টকাকৈ উঠাইছে ভাবক এটা ঘৰৰ পৰা 400 টকাকৈ উঠাই কিনো গেম চেম নাপাতে মানে নাজানো আৰু সেইটো কাৰণে মন চন নগ'ল আৰু কাৰণ গেম চেম একো নাই দেখাবৰ কাৰণে একো নাই খালি মেজি ঘৰটো কি দেখাম ন সেইটো কাৰণে ভিডিঅ' চিডিঅ' নবনাওঁ তাৰ কাৰণে চৰি তো বাকী অহা বছৰ যদি গেম চেম পাতে তো ধুনীয়াকৈ ভিডিঅ' বনাম আৰু বেলেগত গৈও ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰিম তো এতিয়া কামত যাওঁ লেটছ গ' তো গাইজ ফাইনেলি অফিচ আহি গৈছোঁ তো মানে 3 দিনৰ পিছত 13 তাৰিখ 14 তাৰিখ 15 তাৰিখ নাই আহা তো আজি আহিছোঁ তো গাইজ ফাইনেলি অফিচ আহি গ'লোঁ তো এইফালে কোনো নাই আমি দুজনে আছোঁ তো এতিয়া ইয়াৰ পৰা গৰু বন্ধাৰ মালখিনি চব বাচি পেলাই ওলাব লাগিব এতিয়া কেনে লাগিছে গাইজ কেনে কমেণ্ট কৰা কেনে কৈছে তো পূৰা ইয়াৰ পৰা বস্তুকেইটা ওলাম এতিয়া গৰু বন্ধাৰ কেনেকুৱা চাম ইয়াত চাব এইটো যিহেতু গৰু বন্ধাৰ ইফালে আছে লামা কেম্প ইফালে আছে কাৰ্কি চেণ্টাৰ কিবা কিনি আছে জাগাকেইটাৰ পাৰ্চেল যাতে তো ইয়াত চাব এতিয়া ইয়াত নামটো লিখা আছে মিছামাৰী কলেজ ৰোড চাইছে এইটো আমাৰ কলেজ ৰোড মানে এইটো মোৰ এনেকুৱাকৈ পাৰ্চেলবিলাক ছাইডত থ'ব লাগিব তো আপোনালোকে যদি ইয়াত কাম কৰে এনেকৈ বাছি কিনি নিজৰ পাৰ্চেলকেইটা নিজে ছাইডত থৈ ল'ব ধুনীয়াকৈ তাৰপিছত লৈ যাব পাৰ্চেল মাৰিব তো এতিয়া মই বাছি লওঁ তাৰপিছত দেখাম তো গাইজ ইয়াৰ পৰা এনেকুৱা নামটো চাব কি লিখা আছে নামটো তাৰপিছত লোকেশ্যনটো চাব ধানখানা হায়াৰ স্কুল ধানখানা এইটো যাব এই তাত এনেকৈ পেলাই দিলে হ'ল তাৰপিছত এইটো চাব এইটোৰ নাম কি দিয়া আছে ইয়াত দীঘল দল এইটো ইয়াত যাব তাৰপিছত এইটো উঠাব ইয়াত কি দিয়া আছে বৰজুলি এইটো তাৰপিছত আকৌ এটা উঠাই ইয়াত দিয়া আছে গৰুবন্ধা ৰিয়ান এইটো नोबेल शिव मंदिर नोबेल ओए नोबेल कौन जाएगा अर्जुन यहाँ से उठाओ राजन अली ये भी वहाँ पे तो गाइस इटा स्कैनर करिम तो चाब हाँ टिट के बुझी गल इतना उठी गल टिट के तो ये सीट नक ये स्कैनर कय स्कैनर तो इतना मैं मार लो जल्दी तार लग पाई आसो तो गाइस खत्म पूरा अभी क्या ये भी करो तो ले बोलते खत्म तो गाइस गरु बंधार माला अरे बाबा गु मरिया जाए मुआमी गाइस सेकेंड यूट्यूबर
কাৰোবাক হেলমেট লাগে নেকি গাইছ মোক জল্দি 10K টো কৰি দিয়ক এইটো হেলমেট দিম তিনিটা হেলমেট গিভ অৱে দিম টেনশ্যন ল'ব নালাগে শ্ৰী মোক 10K জল্দি 10K क्या होगा केक कटेगा गाइस वाह 60টা মাল আজি পুকৰ ফাটিব গাইছ কিয়াই বলো তথাপিও চেষ্টা কৰিম যিমানটা যায় পাৰ্চেল তো পুৰা দেখাই থাকিম ধুনীয়াকৈ সো গাইজ ফাইনেলি ঘৰত আহিলোঁ তো চাব পাৰে হাতৰ অৱস্থা পুৰা মানে বস্তুবিলাক ওলাইছোঁ ন তো চাইছেই মানে বস্তাবিলাক ইমান লেতেৰা থাকে ওলাব লাগে তো ওলালোঁ তো এতিয়া মানে আজি বহুত পাৰ্চেল তো আজি 60টা 64টা লৈছোঁ কেনেকুৱা মাৰিম আৰু ভাবি পোৱা নাই তো এইফালে বেংকতো যাব আছে একাউণ্ট বনাব আছে তো চাওঁ আৰু কেনেকুৱা মিলাওঁ আপোনালোকে চাই থাকিব যিমান পাৰে শ্বেয়াৰ কৰোঁ আৰু 60টাৰে 40টা হ'লেও যাব লাগিব হাজিৰাটো বহাব লাগিব ন তো বাকী চাওঁ আৰু কিমানটো যে আপোনালোকক পুৰা দেখাই থাকিম লাইভ তো আপোনালোকে চাই থাকিব যিমান পাৰে শ্বেয়াৰ কৰিব বাকী এতিয়া গা চা ধুই লওঁ ধুনীয়াকৈ খাই বৈ লওঁ তাৰপিছত ওলাই যাওঁ একেবাৰে দেই তো চাই থাকিব সো গাইজ ফাইনেলি ঘৰৰ পৰা ব্ৰেকফাষ্ট কৰি গা চা ধুই একদম পুৰা ফিট ফাট হৈ গ'লোঁ তো চাব পাৰি এইফালে আইনা তো ইয়াত একদম চাব পাৰি ধুনীয়াকৈ তো এইফালে আমলগা দীপক লাল তো বাকী এইফালে পাৰ্চেলকেইটা চাই আছোঁ ক'ত দিব লাগে ক'ত দিব নালাগে বাকী এইকেইটা এতিয়া ধুনীয়াকৈ যাম তো চাই দিব কেইটা পাৰ্চেল যায় আজি 64টা লৈছোঁ তো 64টাৰে কেইটা যায় পুৰা দেখাই থাকিম ধুনীয়াকৈ তো আপোনালোকে চাব আৰু যিমান পাৰিকে শ্বেয়াৰ কৰিব জল্দি 10K লাগে আকৌ এবাৰ কৈছোঁ কেক কাটিব লাগে গাইজ তো বাকী আমি দীপক লালকো খুৱাব লাগে এয়া বাৰ্থডে ইয়াৰ এইটো তাতেই আছে আৰামছে পিন্ধিম আৰু কেক কাটিম গাইজ তো এইটো তো আকৌ বাছি লওক ক'ত দিব লাগে তাৰপিছত ধুনীয়াকৈ দেখাম দেই গাইজ ফাইনেলি ফাৰ্ষ্ট পাৰ্চেল গৌতম বড়ো ৱাহ তো এইটো গ'ল বাকী এতিয়া এইকেইটা যাব এইকেইটা যাব চব তো কেইকেইটা যায় চব দেখাই থাকিম তো হৈ গ'ল ন গাইজ পাৰ্চেল মাৰিব আহোঁতে পিঠা বিহুৰ পিঠা নাৰিকল লাডু বহুত দিনৰ পিছত তো গাছ খাই ল তাৰপিছত লগ পাইছোঁ দেই খাই দিওঁ চ' গাছ পাৰ্চেল মাৰি মানে পিঠা খাই আছোঁ পাতি পিঠা আমাৰ মাহীয়ে দিছে থেংক ইউ ছ' মাছ ভছলি তো বাকী আমাৰ পাৰ্থ ভাই আহি গ'ল ইয়াকো মই এতিয়া পাৰ্চেল মাৰিবলৈ যাম লগতে মই মাৰিম তো যাওঁ এতিয়ালৈকে 16টামান গৈছেহে আৰু অলপমান চাওঁ দি লওঁ ধুনীয়াকৈ পাৰ্চেল বেগ আছে ধৰি লওক এইটো নম্বৰত কল কৰিব আছে তো এইটো এপছটো গ'ল ইয়াত টিপিলে এইটো স্কেন কৰাটো আছে চাইছে এইটো ইয়াত টিপিলে ইয়াত টিপি গাইছ এইটো পাৰ্চেল আৰু বেগত আছে চবকেইটা দি লওঁ তো ধুনীয়াকৈ এই খুৰাটো আহিছে তো তাৰে পাৰ্চেল হয় তো ইয়াত দিব লাগে তো ধুনীয়াকৈ দিলে তাৰপিছত লগ পাই আছোঁ দেই ये सिलाई मशीन का मोटर आएगा दिल्ली गया था ना देखा था सारा कंपनी में ऐसे सिस्टम है कंपनी देना पड़ेगा हाथ पाप फिर मारते रहेगा हां कितना मारेगा हम लोग जितना भूख मारेगा पाप मारते रहता है मैंने भूल गया मारना लगे ये फिर भी चलेगा तो मोटर उसको ही भूल चला रहा है वो तो हां फ्लिपकार्ट को फ्लिपकार्ट ये को देख ले लो एक्स्ट्रा একটা देखा रन कर अरे ए चलो तो मैं घर खुली पड़ी होते बोले चेक करना है ना उधर होने लगा अलग देता है हार दिया গাইছ ফাইনেলি ইফালে এটা পাৰ্চেল আছে ইফালে এটা পাৰ্চেল পিছফালে এটা পাৰ্চেল গাইছ এইটো হনুমান মন্দিৰ গালি তো এতিয়া ধুনীয়াকৈ পাৰ্চেলটো দি লওঁ তো চাই দিবলৈ নাই গাইছ এতিয়া গৈ আছোঁ এই অলপমান আগত ICU কোৱাৰ্টাৰ এটা আছে তো তাত পাৰ্চেল দিব গৈ আছোঁ তো বাকী এয়া এইটো এটা আছে মোৰ বেগত এটা আছে আৰু ভাইটিৰ লগত এটা আছে তো দুজনে আৰামছে মাৰি আছোঁ আৰু লাহে লাহে ধুনীয়াকৈ এটা পাৰ্চেলো দি লওঁ তো ফোন কৰিম কেনেকুৱা কথা পাতোঁ কেনেকুৱা দিব লাগে তো চব দেখাই থাকিম তো আপোনালোকে চাই দিব ধুনীয়াকৈ দেই স্কিপ নকৰাকৈ ভাল লাগিলে গাইছ কমেণ্ট গাইছ এতিয়া দিব আছে বিক্ৰম মণ্ডল
তো স্ক্যান কৰিলোঁ, নামটো আহি গ'ল। নামটো অহাৰ পিছত ইয়াত ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াত কল আছে, কলত ক্লিক কৰিব লাগিব। হয়, পাৰ্চেল আছে। বিক্ৰম মণ্ডল। Calling e-card. Your call may আহি আছে, ফোন কৰি। हेलो, हाँ भाई, हमें पहुंच गए यहाँ पे गेट पे। जी जी ठीक है। এই ইয়াতে চ' গাইছ এতিয়া ফোন কৰিছিলোঁ, তো আহি আছে আৰু 2 মিনিট ৰখিলোঁ, তো আৰাম কৰিলোঁ। তাৰপিছত আহিলোঁ, পাৰ্চেলো দিম। তাৰপিছত আৰু কেইটামান আছে ঢেকীপুলৰ পাৰ্চেল লৈছোঁ আজি, যিহেতু ঢেকীপুলৰ যাব লাগিব। তো ঢেকীপুলৰ পাৰ্চেলকেইটা ল'ম ধুনীয়াকৈ, ভাইটি আৰু মই ধুনীয়াকৈ গৈ পেলাই মাৰিম ন। মাৰিম না? কেনেকুৱা লাগিছে? তো ইয়াৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ, আজিলৈকে তেনেকুৱা কৰি পোৱা নাই। হা তো মোৰ লগত থাকিলে গাইছ চব কৰিব লাগিব, হয় কি নাই? তো এইটো কাৰণে তো বাকী কাম চাম কৰি আছোঁ, তো আপোনালোকেও ছাপোৰ্ট দেখাব। যেতিয়া পাৰ্চেলটো মানুহটো নিব আহিব, নিব অহা টাইমত আপুনি এইটো চাওক, এইটো হ'ব এই স্কেন, গ্ৰীণ কালাৰ আছে ন, স্কেনত টিপিব। টিপাৰ পিছত এনেকুৱা হৈ গ'ল ছাকচেছফুল। তাৰপিছত বেক মাৰিব, তাৰপিছত কনফাৰ্ম মাৰিব। কনফাৰ্ম মৰাৰ পিছত ইয়াত বিলটো আহি যায়। তো যদি অনলাইন দিব হয়, এই অনলাইনত দি দিব পাৰে, আৰু কেছ হ'লে কেছ লৈ পেলাই ইয়াত এনেকুৱাকৈ মাৰি দিব পাৰে। পইচাটো দিলে, পে'মেণ্ট অনলাইন দিলে, অনলাইন দিয়াৰ পিছত ইয়াত আহি গ'ল কণ্টিনিউ। কণ্টিনিউ অহাৰ পিছত ইয়াত ক্লিক কৰিব লাগিব, তাৰপিছত চেল্ফত ক্লিক কৰিব লাগিব, তাৰপিছত আকৌ টেক এইটোত টিপিব লাগিব। তাৰপিছত ইয়াত ছিগনেচাৰ এটা মাৰিলে, কমপ্লিট মাৰি দিলে আমাৰ মিছন কমপ্লিট। বাছ হৈ গ'ল। এতিয়ালৈকে পাৰ্চেল কেইটা মাৰিলোঁ, 19টা আৰু 41টা আছে। তো 41টা যায় নে নাই দেখাই থাকিম, তো আপোনালোকে চাই থাকিব গাইছ, চিৰিফ স্কিপ নকৰাকৈ চাব লাগে ন। তো এতিয়া যাওঁ ধুনীয়াকৈ ব'ল। তো আজি হ'ল মই ভাইটিৰ মোবাইল দি ভিডিঅ' বনাই আছোঁ। তো এইটো হ'ল ICO মানে কোৱাৰ্টাৰ আৰু, তো ইয়াতে দিব আহিছিলোঁ পাৰ্চেলটো। চ' গাইছ, আপোনালোকে যিমান পাৰে পাৰ্চেল যেতিয়া অৰ্ডাৰ দিয়ে, পইচা নাথাকিলে অৰ্ডাৰ নিদিব, আৰু যদি পইচা থাকে অৰ্ডাৰ দিয়ে তো ফোনটো ৰিচিভ কৰিব, আৰু যদি নালাগে তো কেঞ্চেল কৰিবৰ কাৰণে OTPটো দি দিব। কিছুমানে মানে OTPটো দিব নোখোজে, কৈ কি নিদিওঁ, কেঞ্চেল কৰিম নিদিওঁ, সেনেকুৱা কথা নহয়। কেঞ্চেলটো কৰিলে মানে OTPটো লাগে। তো এইটো মানে এই ভিডিঅ'টো যেতিয়া ইমান শ্বেয়াৰ কৰে, যিসকলে মানে OTP নিদিয়ে, তো সিহঁতৰ তাত যেতিয়া পঞ্চি যায়, কাৰণ OTPটো দিলেহে কেঞ্চেল হ'ব বাইদেউ বা দাদা বা ভণ্টি যোনেও হওক, হয়নে নাই? কেঞ্চেল কৰিবৰ কাৰণে OTPটো লাগে। তো এইটো মানে OTPটো দিব, আৰু কলটো উঠাই পেলাই কৰিব। যদি লাগে লাগে, যদি নালাগে নালাগে, তাত একো লাজৰ কথা নাই ন। তো এইটো মানে যিমান পাৰে ফোনটো উঠাবৰ কাৰণে চেষ্টা কৰিব দেই। চ' গাইছ, আপোনালোকৰ যদি দুটা পাৰ্চেল এজনৰে থাকে তেতিয়া কি কৰিব মই এতিয়া দেখাইছোঁ, আপোনালোকে চাওক। এনেকুৱাকৈ দুটা পাৰ্চেলো ল'ব, তাৰপিছত স্কেন কৰিব। তাত এই ক'ড নম্বৰটো থাকে, চাওক ওপৰত FMPC বুলি এনেকুৱা থাকে নহয়, তাত ক'ড নম্বৰটো হিচাপত দুটা পাৰ্চেল ক'ড থাকিব। সেই ক'ডত এনেকুৱাকৈ স্কেন কৰিব। স্কেন কৰাৰ পিছত ডান মাৰিব। ডান মৰাৰ পিছত এইটো কণ্টিনিউ মাৰিব, মানে পে'মেণ্ট কৰিব। অনলাইন যদি দিয়ে অনলাইনত টিপিব, নহ'লে কেছ পে' বাই কেছ আছে ন, তাতেও মই এতিয়া অনলাইন দিবতো। তো মই ছেকেণ্ড অপশ্যনটো টিপি পেলাই ধুনীয়াকৈ QR মানে অন কৰিব। তো চাব পাৰে QR আহি গ'ল। তো QR অহাৰ পিছত মানে পইচাটো দিলে, যিহেতু পইচা দিয়াৰ পিছত এনেকুৱাকৈ ডাইৰেক্ট আহি যাব, চাব হা। এতিয়া মই পূৰা ধুনীয়াকৈ দেখাম, পূৰা এভৰিথিং বুজাবৰ কাৰণে। তো ছেকেণ্ড দেখাইছে ন, যিমান ছেকেণ্ড আছে সেই ছেকেণ্ডৰ ভিতৰত মানে পইচাটো সি দিব লাগিব। তো বাকী ইফালে এতিয়া দাদাই দিব ধুনীয়াকৈ পইচাটো, মই এতিয়া পূৰা দেখাম। তো চিৰিফ একদম মানে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়া ভাল লাগিব। তো এতিয়া দিব আৰু, তো চাওক এয়া হৈ গ'ল, পইচাটো দিলে দুটা। তো এতিয়া মই চেল্ফ মাৰি দিলোঁ, তাৰপিছত ছিগনেচাৰ মাৰি দিলোঁ, কমপ্লিট। তো চালে একদম সহজ। দেখোন আপুনি কি অৰ্ডাৰ দিছিলে, কি অৰ্ডাৰ দিছিলে দেখক। অৰ্ডাৰ দিছিলে এইটো বক্স। তো এতিয়া আনবক্সিং কৰিম, তো কি আহে চাম। বক্সটো মানে ইয়াত দেখুৱাৰ মতে নহয়। আচ্ছা, এনেকুৱা উঠোৱা এইটো অ' এইটো চাউণ্ডটো শুনি চাওঁ এবাৰ। কোনটো হয় ভালে? অঁ, চ' গাইছ ফাইনেলি আহি গ'লো ঘৰ। মুখটো ধুই লওঁ। বাহ,
মামি কি তুমি বনাইছ এইফালে তোক চাইকেলত পাৰ্চেলে থৈ দিছোঁ এতিয়া পাৰ্চেল মাৰিব যাব লাগিব আকৌ ভাত চাত খাই লওঁ আৰু মোবাইলটো চাৰ্জ দি লওঁ ধুনীয়াকৈ তো বাকী তুই ভাত খাবি না তো গাইজ দুজনে ধুনীয়াকৈ ভাত চাত খাই লওঁ তাৰপিছত লগ পাইছোঁ দেই ভাত চাত খাই পেলাই আকৌ ঢেঁকী পিলত যাব লাগিব ঢেঁকী পিলত যোৱা টাইমত একেবাৰে লগ পাম তেতিয়ালৈকে চাই থাকিব ধুনীয়াকৈ স্কিপ নকৰাকৈ ভিডিঅ'টো যদি ভাল লাগে গাইজ কমেণ্ট কৰিব তো গাইজ আপোনালোকৰ যদি পাৰ্চেল কোনোবা কেঞ্চেল কৰে তো এনেকুৱা কল কৰি পেলাই যদি কৈ কেঞ্চেল কৰিব লাগে তেতিয়া যাব তাৰ ৰিজেক্ট বুলি লিখা আছে কাষ্টমাৰ তাত যাব তাত গৈ পেলাই অ'টিপি যাব অ'টিপিটো লৈ ল'ব আৰামছে অ'টিপি যেতিয়া দিব চাব হা অ'টিপিটো মাৰিলে অ'টিপি মাৰাৰ পিছত আৰামছে হৈ গ'ল কেঞ্চেল তো টেনশ্যন ল'ব নালাগে একদম তাৰপিছত কনফাৰ্মত টিপি পেলাই ডাইৰেক্ট কমপ্লিট কৰি দিব চ' গাইজ ঘৰৰ পৰা ভাত চাত খাই আহি ওলাই আহিলোঁ তো ওলাই আহি এতিয়া পাৰ্চেলটো মানে ফোন কৰিম এইটো চনু বসুমতাৰী তাক ফোন কৰোঁ তো ৰেছপন্সটো কি দিয়ে মই আপোনালোকক শুনাম আৰু লগতে দেখামো দেই চৰকাৰী চিটি চনু বসুমতাৰী তো ইয়াত গৈ পেলাই ইয়াত টিপিব লাগিব যদি 5 বাৰ কল কৰিছে নাই লগা কলটোত লগাব লাগিব কিন্তু মই এতিয়া কল 1তে লগাম আৰু কি কয় শুনিব হা আপোনালোকে হেল্ল' অঁ দাদা ক'ত দিব লাগিব পাৰ্চেলটো ফিল্ডৰ ওচৰত ন অঁ মই ফিল্ডৰ ওচৰত পাম এই দলংখন পাৰোঁ অঁ এইটো বেঙনাজুলি দলংটো অঁ আপুনি আহি যাওক হা অঁ টাৰ্ণিংটো ন এইটো মাটি ৰাস্তাটো সোমাই যায় অ'কে ঠিক আছে আহি যাওক আপুনি এনেকুৱা কল কৰি পেলাই যিবিলাকে ভালকৈ ৰেছপন্স দিয়ে এইটো ভালেই লাগে যি কিছুমান থাকে ন একদম বেয়াকৈ কয় আৰু কিছুমানেতো কলে নুঠায় এনেকুৱা কল উঠাব লাগে তো তেতিয়া ভাল লাগে আমাকো কাৰণ জল্দি পাৰ্চেল মাৰা এটা খতম হৈ যায় তো এই কল উঠাই তেতিয়া দিওঁগৈ যাই পেলাই সি আহি আছে তো দিওঁ দি পেলাই আকৌ নেক্সটটো দিম নাই তো চাই দিব ধুনীয়াকৈ চ' গাইছ একেটা পাৰ্চেল হ'ল এতিয়া অফিচত নিব আহিব তো এইবিলাক হ'ল কেঞ্চেল হোৱা মানে যিবিলাক অ'টিপি কেঞ্চেল এইবিলাক চাইডত থৈছোঁ এইবিলাক মানে চব কেঞ্চেল তো এইবিলাক এতিয়া নিব আহিব ধুনীয়াকৈ মই এতিয়া অফিচতে আছোঁ তো বাকী চাই দিব আৰু যিমান পাৰে শ্বেয়াৰ চ' গাইছ গাইছ ইয়াত পইচা সোমাব চাব হা এতিয়া পেট কেইফালে ওলাই যাওঁ দেখা জালুৱা कितना है रे 111 हुआ है बाल 112 है उड़ी बाबा देखिए पैसा गुना स्टाइल हुआ हमारे फ्लिपकार्ट ऑफिस दिखे किमान दामी कितना बार करने का रे চ' গাইছ এতিয়া একদম আন্ধাৰত একদম দীপক লালৰ বাইকখন লৈ আহি পেলাই এতিয়া মই এটা মানে থানাৰ ওচৰত পাৰ্চেল এটা আছে তো পাৰ্চেলো দি আহোঁ মানে তো পূৰা ৰাতি আহি গৈছে একদম মানে 6টা পাৰে হৈছে চাগে তো পাৰ্চেলটো মানে নিব আহিম কৰি পেলাই এতিয়া নাহো কৰিলে তো লাষ্টত গৈ পেলাই মানে মই দিব লগা হৈ গ'ল আৰু উপায় নাই গাইছ দি আহোঁ পাৰ্চেলটো তো জল্দি তো আপোনালোকে চাই থাকিব আৰু ভাল লাগিলে কমেণ্ট এটা কৰিব ক'ৰ পৰা চাই আছে তেতিয়া মই জানিম ন যে এনেকুৱা জেগাৰ পৰা ভিডিঅ' চাই আছে তো তেতিয়া ভাল লাগিব তো বাকী ইফালে কুত্তা হাত জৰি আহিছে तो बाकी इतना गई आसो ये लास्ट पार्सल गाइस ये दिया पिछले मूल खत्म तो गाइस हम लोग अर्जुन भाई कितना तो पार्सल मारा नहीं मोड़ा फेसबुक ढूंढ लो कितना मार लिया पार्सल 70 केटा निছিলে 77 वाह ओए तो केटा मारछस हा पार्सल केटा मारछस पार्सल दो मारा धुनिया माइकी साहेब ले पैसा एडी थइसे एनेका फालतू कितना मारा रे 50 ए कटप्पा कितना मारा रे तू 110 में 108 झूठ बोलिया कसम खा के बोल 10 में 95 तो गाइस मैं मारिছো 64 টাৰে এটালৈকে 31 টা 36 টা মান গৈছে চাগে তো পুৰা লাষ্টলৈকে দেখাম ধুনীয়াকৈ তো চাই থকা মজা আছে তো এটা বাকী কেইটা অফিচৰ মানুহ তো বাকী কেইটা ক'ত গৈছে না পাত্তা ইয়াক বোলে বিহু পিঠা লাগে গাইছ কমেণ্ট কৰিব কাটাত বিহু পিঠা বনাইছে তো মই আনি দিম দেই খাই না বিহু পিঠা क्या सर है इसको नारियल लाडू